হেল্ল' গাইজ, মোৰ চেনেলৰ অন্য এটা ব্লগলৈ মই বুবুৱে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ লখিমপুৰ জিলাৰ পথালি পাহাৰ সন্মিলিত নাট্য সমাজৰ হৈ ঢকুৱাখানা নাট্য বিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা সদৌ অসম একাংক নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। আমাৰ নাটক উৰুষা পজাৰ সপোন, নাট্যকাৰ অৰুণজ্যোতি বৰা আৰু পৰিচালক বাবুল বৰা। জীৱনত প্ৰথমবাৰৰ বাবে একাংক নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহুতেই ভাল লাগিছে আৰু লগতে বহুত অভিজ্ঞতাও হৈছে। আপোনালোকক এটা কথা ক'বই লাগিব, ঢকুৱাখানাৰ এই যে গণেশ গগৈ প্ৰেক্ষাগৃহটো লখিমপুৰ জিলাৰ ভিতৰত এটা জাকত জিলিকা। খুব সুন্দৰ আৰু বিভিন্ন সা সুবিধা থকা এনে এটা প্ৰেক্ষাগৃহত নাটক কৰি বৰ ভাল লাগিল মোৰ। নাটক প্ৰতিযোগিতাখনত দলীয় হিচাপে স্থান নাপালোঁ যদিও আমাৰ কণমানি নয়নমণি বৰুৱাই শ্ৰেষ্ঠ শিশু শিল্পীৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ল। মোৰ ব্লগটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিলৈ আহোঁ, পুনৰ লগ পাম।